ৱেলকাম টু মাই ইউটিউব চেনেলটো। আজি মই কলেজত আছোঁ বৰ্তমান। আজি হ'ল ছানডে, তাৰপিছতে আৰু কাইলৈ টিচাৰ্ছ ডে আছে আৰু লগতে আমি ফেচাৰ্ছটো পাতিম। তো বৰ্তমান এতিয়া কলেজত আহি আছোঁ আৰু গোটেইখনে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। আজি দেখাম। তো এইপিনে দেখিছে আমাৰ সুস্মিতাই পূৰা হেৰি কৰি আছে, এইফালে পলি ভণ্টিয়ে পূৰা হেৰি কৰি আছে, লবা কলমখিনি কলম দিব বোলে, কলমৰ কাৰণে পূৰা পেকিঙত লাগি আছে। তাৰপিছত এইফালে আছে আমাৰ প্ৰতিষ্ঠা পূৰা ইয়াত আমাৰ ডিপাৰ্টমেণ্টটো হিষ্ট্ৰী ডিপাৰ্টমেণ্ট হয়, সেইকাৰণে ইয়াত লিখিব বোলে আই লভ হিষ্ট্ৰী ডিপাৰ্টমেণ্ট বুলি লিখিব। তাই সেইকাৰণে কিবা পেইণ্টিং কৰিবৰ কাৰণে কিবা আঁকি আছে, লভ চব আঁকি আছে। তাৰপিছতে আৰু আছে মানুহ আমাৰ বজাৰ কৰিব আছে কেইটামান। বৰ্তমান আমাৰ এয়া ৰুমৰ অৱস্থা দেখিছে ইয়াত আছে। এইডোখৰ আমাৰ ফটো মাৰিবৰ কাৰণে পূৰা এতিয়া হেৰি কৰি থকা আছে। কাইলৈ ইয়াত বেলুন চেলুন পূৰা লগাই দিয়া হ'ব ফটো চটো মাৰিবৰ কাৰণে। আৰু ইয়াতে লিখা হ'ব চাগে, ইয়াত আই লভ হিষ্ট্ৰী ডিপাৰ্টমেণ্ট এনেকৈ লিখা হ'ব চাগে। আৰু ইয়াৰ ওপৰত পূৰা বেলুন চেলুন লগাই দিম। বৰ্তমান এতিয়া লগা হোৱা নাই, বৰ্তমান বনাই আছোঁ। আৰু এয়া বেলুনৰ পেকেটবোৰ পূৰা আনি থৈছে, ইয়াত পূৰা বেলুন আনি থৈছে। আমাৰ ইয়াত নিলিম এই বজাৰলৈ গৈছিলে, পূৰা ই মানুহটো পলাই থাকে। আৰু আমাৰ চেৱালি এই পূৰা গোটেইখিনি লিড লৈছে, পইচা তোলা পৰা কৰি পিনে কি হ'লে গোটেইখিনি আমাৰ চেৱালি লিড লৈছে পূৰা বিন্দাছ। এই সময় নাই, ছোৱালী সময় নাই, পূৰা বিজি মানে। ছবি আঁকিব নজনা ল'ৰা যে যেনে তেনে I love history. তো এয়া হৈছে ছ'চিয়লজি ডিপাৰ্টমেণ্ট। তেওঁলোকে ৱাল মেগাজিনৰ কামত পূৰা ব্যস্ত হৈ আছে আৰু কাইলৈ টিচাৰ্ছ ডে কাৰণে তেওঁলোকে পূৰা বেষ্ট বনাই আছে আৰু তেওঁলোকে কৰি আছে। তো এয়া হৈছে আমাৰ ছ'চিয়লজি ডিপাৰ্টমেণ্ট। মই এতিয়া বৰ্তমান ওপৰলৈ আহি আছোঁ। ওপৰত মানে আমাৰ 10 তাৰিখে ফেচাৰ্ছ আছে, জেনেৰেল ফেচাৰ্ছ। তাৰ কাৰণে গোটেই ল'ৰা ছোৱালীবোৰে বিহু শিকি আছে। তো আপোনালোকক অলপ বিহু কেনেকৈ শিকি আছে ময়ো দেখা নাই। তো এতিয়া চাবলৈ যাওঁ বলক, আপোনালোকক অকণমান দেখুৱাই নিম। চলি আছে আৰু মোৰ লগত আমাৰ যি আছে আজি দেওবাৰ, ল'ৰা আহি আছে পূৰা ফেচাৰ্ছৰ কাৰণে, শিক্ষক দিৱসৰ কাৰণে পূৰা। অহা 10 তাৰিখে আমাৰ মহাবিদ্যালয় বৰদলৈ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাখনি ছাত্ৰ একতা সভা আয়োজন কৰিম বুলি ভাবিছোঁ। তাকে আমি এতিয়া আখৰা চলি আছে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মানে ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে তাত তেওঁলোকৰ প্ৰতিভাবিলাক বিকাশ কৰিব বিচাৰিছে, তেখেতলোকে সেই প্ৰতিভাবিলাক বিকাশ কৰিবৰ হেতু মানে আখৰা চলাই আছে। ভাল লাগিছে আজি দেওবাৰ দিনটো মহাবিদ্যালয়খন যেন আমি পাঠদান কৰি থকা নিচিনাই মানে পূৰা এটা মানে সুন্দৰ পৰিৱেশ আমি দেখিব পাই আছোঁ। এতিয়া আমি যুগল বৰাক ধন্যবাদ জনাইছোঁ। আৰু এতিয়া আমাৰ তলত আছামিজ ডিপাৰ্টমেণ্টত এতিয়া বৰ্তমান ৰিহাৰ্চল কৰি আছে, কিবা নাচি আছে। আমি এতিয়া বৰ্তমান তালৈ যাম দুইজনে, তাৰপিছতে তাত কি নাচি আছে, কেনেকৈ কি কৈছে দেখাম ব'লক। আৰু এয়া হৈছে আছামিজ ডিপাৰ্টমেণ্ট। ইয়াতে তেওঁলোকে ৱাল মেগাজিনৰ কামো কৰি আছিলে। তেওঁলোকৰ কাইলৈ ফেচাৰ্ছ আৰু টিচাৰ্ছ ডে লগতে পাতিব, সেইকাৰণে তেওঁলোকে ৱাল মেগাজিনৰ কামো কৰি আছিলে। আৰু ইয়াতে কিছুমান ছোৱালী কেইজনীমানে বিহু শিকি আছিলে। তেওঁলোকে এতিয়া বৰ্তমান নাই বাৰু। এখন ৱাল মেগাজিনখন বহুত কষ্টৰে বনাইছে তেওঁলোকে।
এয়া হৈছে ইকনমিক্স ডিপাৰ্টমেণ্টে তেওঁলোকৰ ৱাল মেগাজিনখন বনাই আছে আৰু তেওঁলোকৰ সম্পূৰ্ণ হোৱা নাই তেওঁলোকে বহুত কষ্ট কৰি আছে বনাই আছে তেওঁলোকে আৰু এয়া তেওঁলোকৰ কাইলৈ ফেচাৰ্ছ পাতিব ইয়াতে লগতে টিচাৰ্ছ ডে লগতে ফেচাৰ্ছো পাতিব তেওঁলোকে ডিপাৰ্টমেণ্টৰ এয়া হৈছে ইকনমিক্স ডিপাৰ্টমেণ্ট আৰু যিটো এইটো ছবিটো আহিছে এইটো বহুত ধুনীয়া লাগিছে বহুত মজা লাগিছে একদম আৰু এয়া হৈছে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ইয়াত অলপ ৰুমটো আন্ধা হয় লাইট কাৰেণ্টটো নাই কাৰণে তেওঁলোকে লাইট জ্বলাই কাম কৰি আছে আৰু এই ৱাল মেগাজিনখন কাৰণে তেওঁলোকে বহুত কষ্ট কৰিছে দিনে ৰাতি একেৰাহে কষ্ট কৰি আছে আৰু নোখোৱা নোবোৱাকৈ ইয়াতে আহি আজি দেওবাৰ হ'লেও তেওঁলোকে আহি পিনে ইয়াত ৱাল মেগাজিনখনৰ কাৰণে কাম কৰি আছে তো ভাল লাগিছে তেওঁলোকে 5 তাৰিখে মানে ৱাল মেগাজিনখন তেওঁলোকে উদ্বোধনী কৰিব তো তেওঁলোকে পূৰা ব্যস্ত হৈ আছে এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই তেওঁলোকে বৰ্তমান লিখা মেলাত লাগি আছে তো ব'লক জগত এখন আধা বাটতে এৰি থৈ আহি আজিও তাতে যে মাতিম কাইলৈ নিশ্চয় আহিবা আৰু এইফালে দেখিছা এইটো হেৰি কৰি আছে বেলুন চেলুন লগাই আছে আমাৰ পলি চেৱালি ই অকল কথা পাতি থাকে মাজত আমাৰ সুস্মিতা তো বগা আহিছে বহুত কাহানি ইমান বগা মই গম নাপাওঁ বাৰু এইফালে পূৰা এয়া লভ ৰিয়েক্ট বনাই আছে আমাৰ প্ৰতিষ্ঠাই এই ৰায় লভ হিষ্ট্ৰী ৰুমৰ অৱস্থা দিছে না কি কৰি থৈছে ৰুমৰ অৱস্থা গোটেই ৰুম অৱস্থা এয়া এখন নাচিছে নচাই বৰ্তমান ডিপাৰ্টমেণ্টৰ বেষ্ট বনাই আছে ইয়াত কি লিখিছে জানো মই ধৰিবই পৰা নাই একো জানো এতিয়া ইংলিছ পঢ়িব নাজানো এইটো কাইলৈ আমাৰ কাৰণে বেষ্ট এতিয়া ইংলিছ পঢ়িব নজনা মানুহ কি লিখিলে এতিয়া বুজি নাপাওঁ হয় নাই তোৰ বৰ্তমান আমাৰ ইয়াত এতিয়া টিচাৰ্ছ ডে কাৰণে আৰু ফেচাৰ্ছৰ কাৰণে পূৰা প্ৰস্তুতি চলাই আছে আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিম কাইলৈ আকৌ আপোনাক বেলেগ এটা ভিডিঅ'ত লগ পাম তো ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তোৰ বেলেগ এটা ভিডিঅ'ত লগ পোৱাৰ কাৰণে আজিলৈ ইমানতে বাই বাই